পুনৰ নতুন ভিডিঅ' এটালৈ আজি আহিলোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে কেতিয়াবা এটা কথা অনুমান কৰিছেনে বা অনুমান কৰি চাইছেনে যে পঢ়া সময়ত যে টোপনি লাগে কিয় হয় বা মানে কি কাৰণত টোপনি ভাৱ হয়। গতিকে আজি ভিডিঅ'টো মই বিষয়ে সবিশেষ ক'ম, যদি মানে সবিশেষ মানে কি এটা মূল কাৰণ ক'ম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। গতিকে প্ৰথম কথাটো হ'ল যে আপোনালোকৰ বা আমাৰ যি মগজু আছে সেই মগজু এটা মানে ৰিম'ট ছিষ্টেমত কাম কৰি থাকে। মানে কি ৰিম'ট ছিষ্টেমটো কি হ'ল, যেতিয়া আপোনালোকৰ মানে আপোনালোকে যদি কিবা ভাল কাম বা ধৰি লওক মানে কি যিটো মানে ফূৰ্তি লোৱা কাম কৰি থাকে বা ধৰি লওক আপোনালোকে ফেচবুক বা হোৱাটছএপ ভিডিঅ' আপোনাৰ লগৰ বন্ধু লগ কৰি থাকে, মানে এইটো আপোনালোকৰ মজা লাগে হয়নে নহয়। গতিকে ধৰি লওক আপোনালোকে ভাল চিনেমা এখনে চাই আছে, গতিকে তেতিয়া আপোনালোকৰ মনটো ভাল লাগিব, মানে এটা ফূৰ্তি লাগি থাকে। গতিকে সেই সময়ত আপোনাৰ মগজুৱে এক মানে ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰে, এই কেমিকেল বুলি কোৱা এটা কেমিকেল, মানে সেইটো এটা ডপামিন নামৰ এটা কেমিকেল উৎপন্ন কৰে, আৰু তাৰ বাবে আপোনালোকে এইটো মানে টোপনি নাই এইবিলাক কাম কৰোঁতে। আৰু আন কথাটো হৈছে কিতাপৰ কথা। মেইন কথাটো হ'ল যে কিতাপৰ। গতিকে ভিডিঅ'টো যিহেতু কিতাপৰ বাবে বনাইছোঁ, মানে কিতাপ পঢ়িলে কিয় টোপনি লাগে, মানে টোপনি ভাৱ হয়। গতিকে যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কামবোৰ কৰে, মানে ধৰি লওক লেজি বা এলেহুৱা টাইপৰ মানে কামবোৰ কৰে, তেতিয়া আপোনালোকৰ এই যি মগজুত যিটো মানে কেমিকেল উৎপন্ন কৰাৰ কথা কৈছিলোঁ মই, সেই যিটো কেমিকেল মানে ডপামিন বুলি কোৱা হয়, সেই কেমিকেলটো মানে কম পৰিমাণে উৎপাদন কৰে। গতিকে ইয়াৰ ফলতে আপোনালোকৰ কিতাপ পঢ়া কামবোৰ কৰোঁতে টোপনি ভাৱ হয়। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।